अदालगुरियाव अमा फिसिनाय आरो अमा बेदर फाननायखौ बन्द खालामनानै होबाय। बे समाव बिग ब्रेकिं निउज। बे समाव अमा फिसिग्रा आरो बेदर जानो मोजां मोनग्राफोरनि थाखाय गाज्रि खौरां। जाय समाव अमा बेदरा बुहुमनाङैनो बयजोंबो मोजांसिन मोनजाग्रा बेदर। नाथाय सांग्रां जा, बयजोंबो मोजांसिन मोनजाग्रा अमा बेदरा देहायाव खैफोदबो लाबोनो हागौ। मानोना अमानि बेरामा बांनायनि सायाव बांदों। अदालगुरि खालाइगावनि दक्षिण कुवाबिलाव अमानि देहायाव आफ्रिकान सुइन फेभार बेराम मोननाय जादों। गामिनि मोननै फार्मनि गोबां अमा थैनायनि जाहोनाव गुवाहाटीनि NERDDL आव दैथायनाय नमुना आनजाद खालामनानै ओनसोलाव आफ्रिकान सुइन फेभार बेराम गोसारनायखौ मिथिनो मोननाय जादों। दायो अदालगुरि जिल्ला बिफाना खोला कुवाबिलनि 1 किल'मिटार गुवार ओनसोलसिम अमानि बेरामि ओनसोल महरै फोसावनाय जादों। बेरामि ओनसोलाव 144 आयेन फोसावनानै बै ओनसोलाव अमा गोथांजों लोगोसे अमा बेदर फाननायखौ बन्द खालामनाय जादों। लोगोसे लांलाय लाबोलाय खालामनायखौबो बन्द खालामनाय जादों। उदालगुरि जिल्लार आमार कालाइगाঁও डेभेलपमेन्ट ब्लকৰ আণ্ডাৰত দক্ষিণ কুৱাবিল বুলি এখন গাঁও আছে আৰু সেই গাঁওখনত আমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ এইটো ডিটেক্ট হৈছে। আমাৰ গুৱাহাটীৰ যিটো লেবৰেটৰী আছে NERDDL তাতে ডিটেক্ট হৈছে আফ্ৰিকান সোয়াইন ফিভাৰটো। গতিকে তাৰ পিছত আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি চিভিল এডমিনিষ্ট্ৰেশ্যনত জনাব লাগে বা চিভিল এডমিনিষ্ট্ৰেশ্যনে আমাক সহায় কৰিবও লাগে। আৰু তেখেতসকলে আমাক যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত। গতিকে আমি প্ৰায় আগবাঢ়িছোঁ আৰু অহাকালি তেনেকুৱা আমাৰ কালিং অপাৰেশ্যনৰ ডেট কৰা হৈছে আৰু এই ডেট মতে গুৱাহাটীৰ পৰা আমাৰ টিম আহিব আৰু তেখেতসকলে আমাক সহায় কৰিব অহাকালি। যেতিয়া আমি এইটো ডিটেক্ট হ'ল তেতিয়া আমি চিভিল এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এখন 144 ধাৰা আমি পালোঁ। পোৱাৰ পিছত চিভিল এডমিনিষ্ট্ৰেশ্যনে সেই মৰ্মে আমাক সহায় কৰিছে। গতিকে আমি সেই অঞ্চলত আমাৰ মানুহবিলাকে ঘৰে ঘৰে গৈছে, গৈ পেলাই মানুহক মানে বুজাইছে যে মাংস যাতে বিক্ৰী কৰিব নালাগে, তাৰপিছত গাহৰি বিক্ৰী কৰিব নালাগে। সেইখিনি অঞ্চলত আমি যাতে নিষিদ্ধ কৰিব পাৰোঁ সেইফালৰ পৰা আমি চিভিল এডমিনিষ্ট্ৰেশ্যনৰ সহায় পাইছোঁ। মেইনলি হৈছে কি সেই অঞ্চলৰ পৰা যাতে সেই যিখিনি আমাৰ এটা এপি চেণ্টাৰ বুলি কয় 1 কিলোমিটাৰ মানে বেহাৰৰ ভিতৰত যিখিনি আমাৰ গাঁও আছে তাতে বিশেষকৈ দক্ষিণ কুৱাবিল, উত্তৰ কুৱাবিল ভিলেজৰ আধা অংশ আৰু থেপাহাটৰ আধা অংশ আমাৰ সেই ইপি চেণ্টাৰ কৰিছে। তাৰ পৰাতে গাহৰি তাৰ পৰা বাহিৰত যাতে ওলাই নাযায় বা কোনো বিক্ৰী নকৰে বা তেনেকৈ বাহিৰৰ পৰাও যাতে ইয়াত কোনো ধৰণৰ গাহৰি নাহে বা তেনেকৈ মৃত গাহৰি যাতে খাব নালাগে। আৰু ফাৰ্ম যাৰ আছে সেইবিলাকৰ মানে চাফ চিকুণ কৰা বা মানে ডিছইনফেকশ্যন ছটিওৱা এইবিলাক বিভিন্ন ধৰণৰ আমি যিখিনি পৰামৰ্শ দিব লাগে আমাৰ যিখিনি ফাৰ্মাৰ আছে আমি সেইখিনি পৰামৰ্শ দিছোঁ। অহাকালি আমি প্ৰায় 200 গাহৰি তাত কালিং কৰা। আমি পশুপালকসকলক কৈ দিছোঁ যে তেখেতসকলৰ যিখিনি গাহৰি কালিং কৰা হ'ব এই কালিং কৰা গাহৰিখিনিৰ যিখিনি ক্ষতিপূৰণ দিব লাগে সেইটো চৰকাৰে ক্ষতিপূৰণ দিব। ইয়াৰ 100 কেজিলৈকে এটা দাম ধৰা আছে, ঠিক তেনেকৈ 15 কেজিলৈকে এটা ধৰা আছে, 35 কেজিলৈ এটা ধৰা আছে। সেই দাম যেনেকৈ ধৰা আছে ৰেট সেই ৰেট মতে চৰকাৰে এইটো দি দিব। मोनसे फोसावथाय खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालियाव देग्लायनिफ्राय 10 थाखोनि मुं थिसननाया सोलिगासिनो। फरायसुला आरो फरायसुलिफ्रा थाखो 10 आव मुं थिसननो गोनो गोथो जानानै दंब्ला एबा देग्लायनि मेट्रिक आनजादाव उथ्रिना गुबुन फरायसालिमाफोराव मुं थिसननायाव मानिबाफोर जेंना नुजाथिदोंब्ला नोंथांमोना जिंगा दासि। खैराबारि उपेन्द्र नेशनेल एकाडेमि फरायसालिया नोंथांमोननो थाखो 10 नि सोलोंथाय लानो खाबु होदों आरो बे फरायसालियाव दा मुं थिसननाया सोलिगासिनो दं। बे फरायसालिया अदालगुरि जिल्लायाव दं। मख'जाथावदि बे फरायसालियाव देग्लायनि मेट्रिक आनजादाव गासै 80 सा फरायसुला फरायसुलिफ्रा गासैबो मोजां जौखोन्दो लानानै उथ्रिसार जानो हादों। बे फरायसालियाव थानो थाखाय हस्टेलनिबो सुबिदा मोननो हागोन। गोबां मिन्थिनो थाखाय 6003576723 8486610047 आरो 9101511040 जानबुं अनजिमायाव जगाजग खालामनो हागोन।